জয় হিন্দ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভাল আৰু তোমালোকে অনতিপলমে তোমালোকৰ যিটো ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব নেক্সট মাহৰ অৰ্থাৎ অক্টোবৰ মাহৰ 7 তাৰিখৰ পৰা সেই 7 তাৰিখৰ পৰা তোমালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। গতিকে এইবাৰ আশা কৰিছোঁ তোমালোকৰ যিটো ইমান দিনৰ মনৰ হেঁপাহ, সেই মনৰ হেঁপাহ এইবাৰ বাস্তৱত ৰূপায়িত হওক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে এবাৰ ভাল ফলাফল লাভ কৰি অসম আৰক্ষী এজন জোৱান হ'বলৈ পাৰা। আৰু লগতে তোমালোকে যিহেতু এইদিনা তোমালোকৰ দুদিনমানৰ পিছতে তোমালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, গতিকে এইদিনা তোমালোকে সাৱধানে চলা আৰু বিশেষকৈ তোমালোকৰ যিটো ফিজিকেল এক্সাম হয় সেই ফিজিকেল এক্সামৰ বাবে নিজকে প্ৰিপেৰেশ্যন কৰা। তাৰ লগে লগে তোমালোকৰ যিহেতু কিছুমান ল'ৰা ছোৱালীয়ে গধূলি সময়ত দৌৰিবলৈ অৰ্থাৎ সন্ধিয়া সময়ত দৌৰিবলৈ চেষ্টা কৰে বা দৌৰে, তেওঁলোকক মই এটাই অনুৰোধ জনাইছোঁ যে তেওঁলোকে দিনৰ পোহৰতে ফিজিকেল প্ৰেক্টিছ কৰক, যাতে গধূলি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ উজুতি খাব পাৰে বা বিভিন্ন ধৰণৰ জখম হ'ব পাৰে। গতিকে আশা কৰিছোঁ যে তোমালোকে দিনে পোহৰত তোমালোকৰ ফিজিকেল এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আৰু লগে লগে তোমালোকৰ এটা মনত সাহস গোটাই লোৱা, এইবাৰ যাতে অসম আৰক্ষী মই এজন জোৱান হ'ব পাৰোঁ আৰু অসম আৰক্ষী যিযোৰ ড্ৰেছ হয় সেই ড্ৰেছযোৰ মই এইবাৰ পিন্ধিব পাৰোঁ। তেনেধৰণৰ এটা মনত গুড থিং এটা লৈ তোমালোকে আগবাঢ়ি যোৱা। আশা কৰিছোঁ তোমালোকে এইবাৰ বাস্তৱত ৰূপায়িত হ'ব পাৰিবা আৰু তোমালোকৰ যিটো সপোন সেই সপোনবোৰ তোমালোকে ফুলফিল কৰি তোমালোকৰ মা দেউতাৰ মনতো যাতে তোমালোকৰ হাঁহি বিৰিঙাব পৰা তাৰ বাবে আশা ৰাখিছোঁ আৰু নেক্সট এটা ভিডিঅ'লৈ তোমালোকক লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।